Praise the Lord, bे समाव मोनसे गुसुं भिडिअ लाना फैदों अनजाग्रा ख्रिस्ट' सिबियारि लोगोफोर। नैबे नमिता मारागनि मोनसे साकि होननाय लोगोफोर। बिथाङा इसोरखौ मिथिनानैबो मिथियै बायदि संसारनि लामाजों आगान सुरलांदोंमोन। गोबां गाज्रि खामानि मावदोंमोन। गोबां फेसबुक, इन्स्टाग्राम, वाट्सएपफोरजों बियो शेयार खालामलायदोंमोन आरो सैताना बेनाव हाबनानै ओरैबायदि अग्रायजो अहंकार खालामदोंमोन। दा बेबायदिनो बोसोनाव जेरै बुंदों जोङो नायब्ला मोननो हायो बोसोन बिजाबनि 14 बारु बेबायदि बाथ्रा बुंदों अनजाग्रा लोगोफोर। बेबायदिनो लामा दङ जेखौ नोङो गोथों लामा होननानै सानो नाथाय बियो जोबनायाव थैनायावसो दैदेनलाङो होननानै बुंनाय बायदि नोंगौ बिथाङा गाव जेखौ सानदोंमोन बेखौ बियो गोथों होननानै सानदोंमोन। नाथाय बिथाङा सैनांबाय, आनजाद जाबाय, समयसा जाबाय आरो बेबायदिनो बिथांनि न'खराव मा होनो थुलुंगा बसुमतारी बिथांमोना थांनानै आर'ज खालामहैदों आरो बिथांखौ बानजायदों। बानजायनायनि गेजेरजों बिथांमोना दिनै कासिकत्रा ख्रिस्टान प्रेयार सेन्टाराव फैदों। फैनानै बेवहाय माने इसोरनि प्रग्राम लादों आरो फारसेथिं थानानै बिथांमोना इसोरनिफ्राय गेदेर अननायखौ मोनदों बिथाङा। आरो बिथाङा साखि होबाय जे गाव माबादिमोन। बिथाङा नायगाव साइडनि क'क्राझार। दा बिथाङा कासिकत्रा आर'जसालियाव फैनानै गिर्जायावहाय बियो गावनि फाहामजानायखौ बियो खोन्थादों आरो गाव माबायदि आखुनि मानसिमोन बेखौ बियो खोन्थादों। अब्ला जोङो फै खोनासंनि लोगोफोर, बिथांनि खोन्थानायखौ जों गोसो होनि आरो जोंबो बेबायदि लामायाव दङब्ला निस्सय जों इसोरनिथिं गिदिंफिननानै जोङो दिनै फैनि। नामটো কি আছিল আপোনাৰ? মোৰ নামটো নমতি মাৰাগনি। বহুত বেয়া কামত ব্যৱহাৰ কৰিছে। মোবাইল প্ৰব্লেমত কি কৰিছোঁ, ইনষ্টাগ্ৰাম খুলিছোঁ, ফেচবুক, হোৱাটছএপ এইবিলাক খুলিছোঁ মই। তাৰপিছত এইবিলাক লোৱাৰ লগে লগে সেইকাৰণে বহুত মোক বেয়া কামলৈ লৈ গৈছে। কি কৰিলোঁ, লাষ্টত মোৰ স্বামীকো মই এৰিবলৈ কিবা কৰিছোঁ আৰু নেক্সট সেইকাৰণে মোক বেয়া কামলৈ লৈ গৈছে। তাৰপিছত এনেকুৱা বেয়া হ'ল। তাৰপিছত চবেই জানে আমাৰ গাঁৱৰ মানুহ, আমাৰ দিদিসকল শুনি পেলাই বহুত বেয়া পাইছে মোক। আৰু বেয়াটো পাব ন, এইটো বহুত বেয়া কাম কৰি আছে। সেইকাৰণে দিদিহঁতে মোক বুজাবলৈ আহিছে। কিন্তু চৈতানে মোৰ আত্মাত আহে, চৈতানে মোৰ লগত আছে। সেইকাৰণে মই এইবিলাক বেয়া কাম কৰি আছোঁ। এইটো মই ভাবা নাই এইটো মই বেয়া কাম কৰি আছোঁ। এইটো ঈশ্বৰৰ লগত নাথাকাৰ কাৰণে মই নিজে কি কাম কৰি আছোঁ, কি কাম নকৰি আছোঁ সেইটো মই ভুলি গৈছোঁ। ভুলি গৈছোঁ। তাৰ কাৰণে চৈতানৰ লগতেই মই গৈ আছোঁ বেয়া ৰাস্তাত। তাৰপিছত কি বোলে দিদিহঁতে আহি মোক বুজাই দিলে। ইহঁতৰ কথা মই একদম শুনিব মন নাই। দিদিৰ লগত ঝগড়া কৰিলোঁ বহুত, আমাৰ পৰিয়ালৰ লগত বহুত ঝগড়া কৰিলোঁ, মোৰ স্বামীৰ লগতো। আৰু গাঁৱৰ মানুহে এনেকুৱা কোনোবাটো কাম কৰিলেতো চবেই বেয়া পাব ন। সেইটো মই নিজকে ডাঙৰ বুলি ভাবি ল'লোঁ। নিজকে বহুত গৌৰৱ মানে এনেকুৱা ভাৱ আহিছে মানে মোৰ অন্তৰত। মোৰ আত্মাত চৈতান আছে কাৰণে মই সেইবিলাক হৈছে বুলি মই ভাবোঁ। গাঁৱৰ কথা বা ঘৰৰ ফেমিলিৰ কথা মই একো মানি নলাই মই নিজৰ ইচ্ছামতে চলি আছোঁ। তাৰপিছত এই পাছত দুজন গৈ পেলাই মোক বহুত বুজালে। সিহঁতে বুজাৰ পিছত প্ৰথমতে মই মানি লোৱা নাছিল, সিহঁতক দেখিবও পোৱা নাছিল মই। তাৰপিছত ইহঁতে প্ৰাৰ্থনা কৰিলে মোৰ কাৰণে, বহুত প্ৰাৰ্থনা কৰিলে। চৈতান খেদি দিলে মোৰ পৰা, মোৰ আত্মাৰ পৰা। তাৰপিছত সিহঁতক খেদি দিলে, অলপ ভাল হ'ল মোৰ মনটো। অলপ ভাল হোৱাৰ পিছতো আকৌ চৈতানে মোক কাম কৰিছোঁ। চৈতান কাম কৰাৰ পিছত কি কৰিলে, আকৌ বেয়া কাম কৰিবলৈ মই চেষ্টা কৰিলোঁ। তাৰপিছতো সিহঁতে এৰি নিদিয়ে মোক। ফাৰ্ষ্টত দুজন গৈছিলে, তাৰপিছত সেইবিলাকো মই মানি লৈছোঁ। মই অলপ মানি লওঁ আৰু আকৌ সেইবোৰ কাম কৰোঁ। এনেকুৱা কৰি তাৰপিছত মই চাৰিবাৰমান মই বহুত ডাঙৰ সমস্যা পাই গ'লোঁ। ঈশ্বৰৰ কথা মানি লোৱা নাই, সেইকাৰণে মই বহুত ডাঙৰ সমস্যা পাই গ'লোঁ। লাষ্টত কি কৰিলে, মোক পেটত হwnai বেমাৰটো হৈ দিলে। সেইটো কি কাৰণে, মই পাপৰ কাৰণে, মই ঈশ্বৰৰ কথা মানি লোৱা নাই, সেইকাৰণে দিছে। তাৰপিছত পাছবিলাক আকৌ গৈ পেলাই কৈছে তুমি ফাষ্টিং লোৱাৰ পিছতে তোমাৰ মন সলনি হ'ব, তোমাৰ বেমাৰ চব ভাল হ'ব। এনেকুৱা পাষ্টাৰসকলে গৈ পেলাই মোক ক'লে। তাৰপিছত ময়ো ভাবিলোঁ মনত, মই ফাষ্টিং কৰাটো ভালেই হ'ব নেকি। তাৰপিছত সিহঁতৰ কথা মানি পেলাই মই ইয়াত আহিছোঁ। আহি পেলাই সঁচাকৈয়ে ঈশ্বৰে মোক বহুত আশীৰ্বাদ কৰিছে। মোৰ যিটো আগত বেয়া ভাৱ আছে সেইবিলাক এতিয়া কোনো নাই এতিয়া নাই। অকল মই ঈশ্বৰক প্ৰাৰ্থনা কৰিব খোজোঁ আৰু ঈশ্বৰক ধন্যবাদ কৰিব খোজোঁ। কাৰণ মোক বহুত সমস্যাৰ পৰা ঈশ্বৰে মোক ইয়াত আনিলে ফাষ্টিং কৰিবলৈ। যেতিয়া মই ফাষ্টিং কৰিলোঁ তেতিয়া মোৰ মনটো বহুত সলনি হ'ল। মোৰ
আপোনাৰ বেমাৰটো এতিয়া কেনেকৈ হৈছে? মোৰ বেমাৰটো বহুত ভালেই আছে ভাল হৈছে। আৰু ভালেই হ'ব বুলি মই আশা কৰোঁ। ঈশ্বৰে মোক আশীৰ্বাদ কৰিব বুলি মই আশা কৰোঁ। মই ধন্যবাদ দিব খুজিছোঁ আমাৰ ফাৰ্ষ্টৰ মই নামটো গাই দিম। সিহঁতৰ নামটো আছিল শংকৰ বসুমতাৰী, ফাৰ্ষ্টৰ শংকৰ বসুমতাৰী আৰু ফাৰ্ষ্টৰ চুলুংকা বসুমতাৰী। সিহঁত দুজন গৈ পেলাইহে মোক মানুহ কৰিছে আৰু ঈশ্বৰক কেনেকুৱা প্ৰাৰ্থনা কৰিব লাগে, কেনেকুৱা কি কৰিব লাগে চব শিকাই দিলে। তাৰপিছতহে মোৰ মনটো বহুত সলনি হ'ল। আগতে মই বহুত বেয়া আছিলোঁ, বহুত। তাৰপিছত সিহঁতৰ গৈ পেলাই সিহঁতে মোক বহুত ঈশ্বৰৰ আশীৰ্বাদ দিলে। ইয়াত আহি পেলাই মই বহুত সলনি হ'ল, মনতেও বহুত সলনি হৈ গ'ল। আৰু এতিয়া মই ভাবোঁ মই ঈশ্বৰত সদায় থাকিম। এই কাশীপুত্ৰা চেণ্টাৰত বহুত ঈশ্বৰে আশীৰ্বাদ কৰক, সেইটোৱে মোৰ কামনা।